নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকক ৰিকুৱেষ্ট কৰিম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া যেতিয়া মই নতুন ইনফৰ্মেটিভ ভিডিঅ'জ বনাম তেতিয়া আপোনালোকৰ ওচৰত আপডেট আহি যাব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা 10টা ৰুলছৰ কথা ক'ম, যোনকেইটা আপোনালোকে যদি সদায় ৰাতিপুৱা ফ'ল' কৰে পজিটিভ চেঞ্জেছ আপোনালোকে দেখা পাব। এই ৰুলছকেইটা ইমপ্লিমেণ্ট কৰাৰ পিছত আপোনালোকৰ মেমৰি পাৱাৰো বাঢ়িব আৰু আপোনালোকৰ যোনটো প্ৰক্ৰেষ্টিনেশ্যনৰ হেবিট আছে, কামবিলাক আপোনালোকে কৰিবলৈ মন নকৰে, পিছুৱাই থাকে, সেই হেবিটবিলাক পাব। লগতে আপোনালোকে গোটেই দিনটো নিজকে এনাৰ্জেটিক ফিল কৰি থাকিব মেণ্টেলি আৰু ফিজিকেলি। সেইকাৰণে গোটেই ৰুলছখিনি জানিবৰ কাৰণে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোক কমেণ্ট কৰি জনাব যে কোনকেইটা ৰুলছ আপোনালোকে ফ'ল' কৰিছে। গোটেইকেইটা নকৰিলে আপোনালোকে এটা এটাকৈ ইমপ্লিমেণ্ট কৰিব আৰু কম দিনৰ ভিতৰতে আপোনালোকে নিজৰ লাইফটোত কিছুমান পজিটিভ চেঞ্জেছ আপোনালোকে দেখিবলৈ পাব। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যোনটো অভ্যাসৰ কথা মই কম আপোনালোকক, সেইটো হৈছে ৰাতিপুৱা শুই উঠাৰ পিছতে সদায় এগিলাচ কুহুমীয়া গৰম পানী খাব লাগে। এতিয়া আপোনালোকে ভাবিছে চাগে এইটোতো সকলোৱে জানে, এইটোনো কিন্তু নতুন কথা। একচুৱেলি হয়, এইটো সকলোৱে জানে, কিন্তু আপোনালোকক এই পানী খোৱাৰ লজিকটোৰ বিহাইণ্ডত কি যোনটো চাইণ্টিফিক ৰিজন আছে সেইটো আপোনালোকক এক্সপ্লেইন কৰি দিম। আমি যেতিয়া ৰাতিপুৱা শুই উঠোঁ তাৰপিছত পানী নাখালে আপোনালোকে মন কৰিব যে আপোনালোকৰ লেজিনেছ আৰু মূৰৰ বিষ আৰু ভাৱটো আহে। কাৰণ আমি যেতিয়া ৰাতি 7 বা 8 ঘণ্টাৰ কাৰণে শুওঁ তেতিয়া আমাৰ ব্ৰেইন চেলছবিলাক ড্ৰাই হৈ যায়। আমাৰ ব্ৰেইনটো 70% পানীৰে গঠিত। সেইকাৰণে ৰাতিপুৱা শুই উঠিয়ে যদি আমি পানী খাওঁ তেতিয়া আমাৰ ব্ৰেইনৰ চেলখিনি ৰি-এনাৰ্জাইজ হৈ যায় আৰু আমাক দিনটো তেতিয়া কাম কৰিবলৈ শক্তি দিয়ে, এনাৰ্জি দিয়ে, এক্টিভ ৰাখে। আৰু যদি আমি পানী নাখাওঁ তেতিয়া আমি ফ্ৰাষ্ট্ৰেটেড ফিল কৰোঁ, আমি ভাগৰুৱা ফিল কৰোঁ, আমাৰ মূৰৰ বিষৰ ফিল হয় আৰু আমাক লেজি ফিল হয়। আৰু যেতিয়া আমি পানীখিনি খাওঁ তেতিয়াহ'লে আমি এক্সিপকৈ লাহে লাহে খাব লাগে। এনেকৈ নহয় যে ঘটকৈ একেবাৰতে আমি এগিলাচ পানী খাই দিলোঁ। অকণমান সময় লৈ যেতিয়া আমি আৰামকৈ এক্সিপকৈ খাম তেতিয়া আমাৰ বডিত পানীখিনি এবজৰ্ব কৰাত বেছি হেল্প কৰে। আৰু যদি পাৰিলে আপোনালোকে তাত অকণমান নেমুৰ ৰস চেপি পেলাই খায় তেন্তে সেইটো আৰু ভাল, কাৰণ নেমুৰ ৰসে আমাৰ বডিত যিখিনি এক্সট্ৰা ফেট আছে সেই ফেটখিনিও কাটাত সহায় কৰে আৰু পানীয়ে আমাৰ বডিৰ যোনটো মেটাবলিজম ৰেট থাকে সেই ৰেটটো বুষ্ট কৰাত সহায় কৰে আৰু লগতে যিবিলাক টক্সিনছো জমা হৈ থাকে সেইবিলাকো ফ্লাছ আউট কৰে। সেইকাৰণে ৰাতিপুৱা আপোনালোকে এগিলাচ বা 2 গিলাচ পানী খোৱাৰ যোনটো এইটো হেবিট হয় সেইটো আপোনালোকে মৰ্ণিং ৰুটিনত ইনকৰ্পৰেট কৰিব আৰু তেতিয়া আপোনালোকে লাইফটোত বহুতখিনি পজিটিভ চেঞ্জেছ দেখা পাব। ইয়াৰ পিছত যোনটো ছেকেণ্ড মৰ্ণিং ৰুটিনৰ কথা আপোনালোকক মই জনাব বিচাৰোঁ সেইটো হৈছে আপোনালোকে নিজৰ বিচনাখন নিজে পাৰাটো। আমি শুই উঠিয়ে সদায় নিজৰ বিচনাখন নিজে পাৰিব লাগে। এডমিৰেল মেক ৰেভেনে কৈছিল যে ইফ ইউ ৱান্ট টু চেঞ্জ দ্য ৱৰ্ল্ড দেন মেক ইয়'ৰ অ'ন বেড। লিটল থিংছ ডেট কেন চেঞ্জ ইয়'ৰ লাইফ এণ্ড মে বি দ্য ৱৰ্ল্ড। তাৰমানে সৰু সৰু বস্তুৱে আমাৰ জীৱনটো বহুতবিলাক পজিটিভ চেঞ্জ আনিব পাৰে আৰু তেনেকৈ আমি বিশ্বখনতো বহুতবিলাক পৰিৱৰ্তন আনিব পাৰোঁ। ডেভিড কোগেন্স ৱৰ্ল্ডৰ টাফেষ্ট মেন বুলি কোৱা হয়। তেখেতৰ যোনখন কিতাপ আছে ইউ কাণ্ট হাৰ্ট মি, তাতো তেখেতে মেনশ্যন কৰিছে যে নিজকে যেতিয়া মই ইম্প্ৰুভ কৰিব লাগে তেতিয়া যোনটো প্ৰথম কাম মই আৰম্ভ কৰিছিলোঁ সেইটো মই বিচনা পৰাৰ পৰা কৰিছিলোঁ। ইয়াৰ পিছফালে এটা চাইক'লজিকেল ৰিজন আছে। বিচনা পৰা বা বিচনা ঠিক কৰাটো আমি কোৰিলেট কৰিব পাৰোঁ ডিচিপ্লিনৰ লগত। আমাৰ ব্ৰেইনটোক এটা পজিটিভ ছিগনেল যায় যে ৰাতিপুৱা মই যোনটো প্ৰথম কাম আছিলোঁ সেইটো মই সম্পূৰ্ণ কৰিলোঁ আৰু তেতিয়া আমাক দিনটোৰ কাৰণে কামবিলাক কৰিবৰ কাৰণে এটা মটিভেশ্যন দিয়ে আৰু ছাবকনচিয়াছলি আৰু চাইক'লজিকেলি আমাৰ বহুতখিনি পজিটিভ ইম্পেক্ট আহে এই অভ্যাসটোৰ পৰা। তাৰপিছত থাৰ্ড যোনটো পজিটিভ চেঞ্জৰ কথা মই ক'ম আপোনালোকে লাইফত ইনকৰ্পৰেট কৰিব লাগে সেইটো হৈছে সদায় পুৱাৰ পৰা উঠাৰ পিছত আমি এটা সংগীত শুনিব লাগে। আমি যেতিয়া সৰুতে স্কুলত পঢ়ি আছিলোঁ তেতিয়া কি হয়, ৰাতিপুৱা আমি 6টা বজাতে শুই উঠাৰ পিছতে ৰেডিঅ'টো অন কৰোঁ আৰু প্ৰথমে বন্দে মাতৰম এই গানটো আহে। তাৰপিছতে কিবা এটা ভক্তিমূলক গীত আৰম্ভ কৰে আৰু সেইখিনি সময়ত আমি নিজৰ দাঁত ব্ৰাছ কৰা, চাহ খোৱা এইখিনি কৰি পেলাই পঢ়া টেবুলত পঢ়িবলৈ বহোঁ। আৰু যেতিয়া পঢ়িবলৈ বহোঁ এতিয়া মই কথাটো কোৰিলেট কৰিব পাৰিছোঁ, তেতিয়া গোটেই ঘৰখনতে এটা পজিটিভ ভাইবছৰ সৃষ্টি হয় আৰু তেতিয়া কি হয় পঢ়া শুনাটো আমাৰ বেছি কনচেনট্ৰেশ্যন হয়। কিন্তু আজিকালি কি হৈছে, শুই উঠাৰ পিছতে ফোনটো হাতত ল'ব, তাৰপিছতে ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছআপ এইবিলাক চোৱাত মানুহ বেছি সোমাই যায়। কিন্তু সেয়া নকৰি পেলাই ৰাতিপুৱা যদি আমি 5 মিনিটৰ কাৰণেও এটা পজিটিভ ভাল লাইট মিউজিক এটা শুনো তেতিয়া আমাৰ মুডটো বহুতখিনি আপলিফমেণ্ট হ'ব আৰু এটা আমাক কাম পজিটিভ আৰু হেপী ভাইবছ আহিব। আৰু ইয়াৰ কাৰণে আমি কিন্তু লাইট কিবা ইনষ্ট্ৰুমেণ্টেল বা ভক্তিমূলক গীতহে শুনাটো আৱশ্যক। এনেকুৱা নহয় যে আমি কিবা লাউড ৰক বা হিপ হপ কিবা এটা শুনিলোঁ।
ইয়াৰ পিছত যোনটো গুড হেবিট ইনকৰ্পৰেট কৰিব লাগে সেইটো হৈছে আমি ৰাতিপুৱাই কিবা এটা ইনস্পায়াৰিং বস্তু শিকিব লাগে যোনটো বা পঢ়িব লাগে যোনটোৰ পৰা আমাৰ লাইফত পজিটিভ চেঞ্জেছ আহে। এয়ে নহয় যে ৰাতিপুৱাই আমি নিউজ পেপাৰখন লৈ বহি গ'লোঁ, তেতিয়া কি হয় আমাৰ নিউজ পেপাৰখনত ফুল অফ নেগেটিভ নিউজেৰে ভৰি থাকে, মেক্সিমাম নেগেটিভ নিউজে থাকে। ৰাতিপুৱাই নিউজ পেপাৰ পঢ়াৰ সলনি যদি আমি কোনোবা এখন ইনস্পায়াৰিং বা মটিভেশ্যনেল কিতাপ পঢ়োঁ, যেনেকৈ ৰবাৰ্ট স্কালাৰৰ এখন কিতাপ আছে লাইফ চেঞ্জেছ ডুৱাৰ্ছ এণ্ড ড্ৰিমাৰ্ছ বুলি, সেই কিতাপখন সৰু কিছুমান সৰু শ্বৰ্ট মানে চেপ্টাৰ্ছ আছে, সেইবিলাক মেক্সিমাম 10 মিনিট 5 মিনিটতে আপোনালোকে পঢ়ি শেষ কৰিব পাৰে। তেনেকুৱা ধৰণৰ কিতাপ আপোনালোকে পঢ়িব পাৰে, বা মটিভেশ্যনেল কোটছৰ কিবা কিতাপ আছে, ভাল কিবা এটা সৰু কবিতাকে পঢ়িলে, বা আপোনালোকে গ্ৰেটিটিউড কৰিব পাৰে। গ্ৰেটিটিউড হৈছে আপোনালোকে ইউনিভাৰ্ছক থেংকফুল মানে নিজকে ইউনিভাৰ্ছক আপোনালোকে থেংক ইউ জনাব যে আপোনাক হেল্ডি ৰাখিছে, আপোনাক এটা লাভলি ফেমিলি দিছে, আপোনাক খাব মানে আপোনাৰ কাৰণে শ্বেল্টাৰ পাইছে। আপোনালোকে সেনেকুৱা ধৰণৰ অসমীয়াত বা ইংলিছত লিখিব পাৰে। আৰু লগতে এফাৰ্মেশ্যনছো আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে, যে পজিটিভ এফাৰ্মেশ্যনছবিলাক আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। সেইখিনি কৰিলেও আপোনালোকে লাইফত বহুতখিনি পজিটিভ চেঞ্জেছ দেখা পাব। ইয়াৰ পিছত নেক্সট যোনটো হেবিট হৈছে সেইটো হৈছে শ্বাস প্ৰশ্বাসৰ অনুশীলন কৰা বা ডিপ ব্ৰিডিং। যদি আপোনালোকে মেডিটেশ্যন কৰিব পাৰে সেইটো খুবেই ভাল, কিন্তু যদি মেডিটেশ্যন কৰিব নোৱাৰে তেনেহ'লে আপোনালোক 10 মিনিটৰ কাৰণে আপোনালোকে ব্ৰিথ ইন আৰু ব্ৰিথ আউট টেকনিকটো কৰিব। এইটো আপোনালোকে ইণ্টাৰনেটৰ পৰাও শিকি ল'ব পাৰিব, আৰু এইটো কৰিলে আপোনালোকৰ বহুতখিনি মেমৰি পাৱাৰ বৃদ্ধি হ'ব, কনচেনট্ৰেশ্যন বৃদ্ধি হ'ব। লগতে যদি আপোনালোকৰ ষ্ট্ৰেছ আছে, খং আছে, এনজাইটি আছে, এইবিলাক কমিব। আৰু দিনটো যদি আপোনালোকে অ'ভাৰ থিংকিং কৰি থাকে সেইবিলাকৰ পৰাও আপোনালোকে হাত সাৰিব পাৰিব, আৰু আপোনালোকৰ কামতো বেছি ভালকৈ আপোনালোকে ফ'কাছ কৰিব পাৰিব। সেইকাৰণে আপোনালোকে ৰাতিপুৱা 10 মিনিট আৰু গধূলি সময়টো যদি পাৰে 10 মিনিট যদি এই ব্ৰিথ ইন আৰু ব্ৰিথ আউট টেকনিকটো কৰে তেন্তে আপোনালোকে বহুতখিনি পজিটিভ চেঞ্জেছ দেখা পাব। ইয়াৰ পিছত নেক্সট যোনটো হেবিটৰ কথা মই আপোনালোকক জনাওঁ সেইটো হৈছে আমি অলপমান বডিটোক মুভমেণ্ট কৰিব লাগে, অকণমান হাত ভৰিখিনি স্ক্ৰেচিং কৰিব লাগে, অলপমান পাৰিলে মাইল্ড কাৰ্ডিঅ' এক্সাৰচাইজ কৰিব লাগে, বা জগিং বা ৱাকিং। আৰু ঘৰৰ ওচৰত যদি পাৰ্ক আছে সেই পাৰ্কতে যাই পেলাই আমি যদি 10 বা 15 মিনিটো যদি আমি কৰোঁ, জইণ্ট ইঞ্জৰি বা মাছল ইঞ্জৰিৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। লগতে আমাৰ যোনবিলাক মাছল পেইনছ হয়, জইণ্ট পেইনছ হয়, সেইবিলাকো আমাৰ কমিব, আৰু ব্লাড প্ৰেছাৰ বা ৰক্তচাপটো নিয়ন্ত্ৰণ কৰি ৰাখে। আৰু লগতে আমাৰ যোনটো অক্সিজেন চাৰ্কুলেশ্যনটো হয় ব্লাডত, সেইটো আমাৰ বাঢ়ি যায়, আৰু তেতিয়া কি হয় আমাৰ ব্ৰেইনলৈও ব্লাডখিনি যোৱা আৰম্ভ কৰে, আৰু আমি গোটেই দিনটো যদি আৰু যোনটো আমাৰ লেজিনেছ বা লেথাৰ্জি থাকে সেইখিনি দূৰ কৰি পেলাই আমাক বেছি ফ'কাছ আৰু প্ৰডাক্টিভ কৰে, এক্টিভ কৰে, আৰু বডিৰ যোনটো ফ্লেক্সিবিলিটি থাকে সেইটো ইনক্ৰিজ কৰে। ইয়াৰ পিছত নেক্সট যোনটো হৈছে সেয়া হ'ল আমি ৰাতিপুৱাই অলপমান সূৰ্যৰ ৰশ্মি আমাৰ গাটোত পৰিবলৈ দিব লাগে, কাৰণ সূৰ্যৰ ৰশ্মিটোত ভিটামিন ডি থাকে, আৰু এই লগতে যোনটো চেৰ'টিনিন বুলি এটা হৰমন থাকে সেইটো ৰিলিজ কৰে, যাক হেপী হৰমন বুলিও কোৱা হয়। আৰু তেতিয়া আমাৰ দিনটো মনটো ভাল লাগি থাকে। আৰু এটা ফাংচন আছে জেনেৰেল কগনিটিভ ফাংচন বুলি কয়, সেই চিষ্টেমটোকো পজিটিভ ৱেত ইফেক্ট কৰে, আৰু তেতিয়া আমাৰ মনটো ষ্টেবল আৰু ইম্প্ৰুভ হয়। এটা আন্ধাৰ ৰুমত যদি আমি বহুত সময়ৰ কাৰণে বহি থাকোঁ তেতিয়া আমাৰ যোনটো ব্ৰেইনৰ চাৰ্কেডিয়াম ৰিদম হয় সেইটোত ইফেক্ট কৰে, আৰু তেতিয়া ডিপ্ৰেশ্যন, ছেডনেছ, লেজিনেছ এইবিলাক বাঢ়ি যায়। সেইকাৰণে এইবিলাক যদি আমি এভইড কৰিবলৈ হয় ৰাতিপুৱা 10 মিনিট সূৰ্যৰ পোহৰ লোৱাটো আৰু লগতে এক্সাৰচাইজ কৰাটো আমি নিজৰ ডেইলি ৰুটিনত ইনকালকেট কৰিবই লাগিব। ইয়াৰ পিছত নেক্সট যোনটো হৈছে সেইটো যদি ঠাণ্ডা নাথাকে তেন্তে আমি ঠাণ্ডা পানীৰে গা ধুব লাগে বা স্নান কৰিব লাগে। তেতিয়া কি হয় আমাৰ যোনটো গাত এনাৰ্জি লেভেল হয় সেইটো বুষ্ট হৈ যায়, লেজিনেছটো দূৰ হয়, আৰু আমাক গাটো এনাৰ্জাইজ কৰে কামবিলাকৰ কাৰণে। আৰু আমাৰ ব্লাডত যে থাকে হোৱাইট ব্লাড চেলছ বুলি কয় সেইবিলাকৰ উৎপাদন বৃদ্ধি কৰে, আৰু এই যোনবিলাক WBC চেলছ থাকে সেইবিলাকে আমাৰ শৰীৰৰ যোনটো ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে সেইটোত বহুতখিনি হেল্প কৰে, আৰু লগতে আমি এনাৰ্জাইজো ফিল কৰোঁ। এই ৰাতিপুৱাই গা ধোৱা অভ্যাসটো যদি আমি লাইফত ইনকৰ্পৰেট কৰোঁ তেতিয়াহ'লে আমি বহুতখিনি পজিটিভ চেঞ্জেছ দেখা পাম, আৰু আমাৰ প্ৰডাক্টিভিটিও বৃদ্ধি হ'ব। তাৰপিছত নেক্সট যোনটো আছে সেইটো হৈছে আমি এখন দৈনিক কামৰ তালিকা বনোৱা। দিনটো আমি কি কাম কৰিম, কেনেকৈ কৰিম, গোটেইখিনি এটা যদি প্লেনিং ৱেত চলোঁ তেতিয়া কি হয় আমাৰ ব্ৰেইনটোৱে এটা ছিগনেল পাই যায় যে এইখিনি কাম কৰিবলগীয়া আছে, এইখিনি ছিকুৱেঞ্চিয়েল অৰ্ডাৰ কৰিব লাগিব, আৰু তেতিয়া আমাৰ একো কাম ৰৈ নাযায়, আমি ছিষ্টেমেটিকেলি কৰি যাওঁ, আৰু তেতিয়া আমাৰ সকলো কাম সম্পূৰ্ণ হৈ যায়। কাৰণ মনত এইটো প্ৰথমতে আমাৰ মনত এইটো ব্ৰেইনত সোমাই যায়, ৰাতিপুৱাই যদি আমি লিখি লওঁ যে এইখিনি কাম আমাৰ কৰিবলগীয়া আছে আৰু এইখিনি আমি কমপ্লিট কৰিবই লাগিব।
আৰু এই প্লেনিংখিনি আমি পেন এণ্ড পেপাৰ লৈ পেলাই কপি এখনত লিখি ল'ব লাগে মেবি লাগিলে এদিনৰ আগতেও আমি এইখিনি লিখি থৈ দিব পাৰোঁ আৰু যেতিয়া যোনটো কাম শেষ হ'ব তাৰ আগত আমি এটা টিক মাৰ্ক লগাই গ'লে যেতিয়া আমি গোটেই দিনটো কামখিনি কৰাৰ পিছত গধূলি আমি এইখিনি খুলি চাম তেতিয়া আমাৰ মনটোত এটা ছেটিছফেকশ্যন লাগিব যে আজি যিখিনি কাম মই প্লেন কৰিছিলোঁ সেইখিনি কাম মোৰ কমপ্লিট হ'ল আৰু যোনটো 10th পইণ্ট হৈছে বা চবতকৈ ইম্পৰ্টেণ্ট পইণ্ট হৈছে সেইটো হৈছে নিজৰ ওপৰত অলপমান মনোনিৱেশ কৰা বা নিজৰ কাৰণে সময় দিয়া সময় সদায় আমি শুই উঠাৰ পিছত অলপ সময় নিজকে কেনেকৈ ইম্প্ৰুভ কৰিব পাৰোঁ নিজৰ লাইফটোৰ বিষয়ে নিজৰ হেল্থটোৰ বিষয়ে গোটেইখিনি আমি এবাৰ ভালকৈ এটা শান্ত পৰিৱেশত পিচফুল পৰিৱেশত বহি আমি চাব লাগে আৰু আমি এতিয়া কি কৰিবলৈ আছে আমাৰ যোনবিলাক লাইফত গ'ল আছিলে সেইবিলাক আমি এচিভ কৰিব পাৰিছোঁ নাই যদি পাৰা নাই আমি কেনেকৈ আৰু ইম্প্ৰুভ কৰিব লাগিব সেই বিষয়ে আমি অলপমান ডিপলি চিন্তা কৰিব লাগে আৰু যোৱাকালিতকৈ আজিৰ দিনটো কেনেকৈ মই আৰু ভাল কৰিব পাৰিম সেই বিষয়ে যদি আমি ভাবা আৰম্ভ কৰোঁ তেতিয়া আমাৰ লাইফত সেলফ এৱাৰনেছ আৰু ক্লিয়াৰিটি বৃদ্ধি পাব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো গ্ৰ' কৰাত অলপ সহায় কৰিব যাতে মই মটিভেশ্যন হ'ব আৰু মই আগলৈও ভাল ভাল ভিডিঅ' আপোনালোকৰ কাৰণে বনাই থাকিব পাৰিম আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ